ৰ'দৰ ফুল ভাল লাগে, বহুত ভাল লাগে চিৰিয়েলখন। প্ৰায় মই চাই থাকোঁ, এইখন চাই চাই কাম চলাই আছোঁ। আজি ভিডিঅ'টো, আজি ঘৰত কোনো নাই, বাহিৰত সাংঘাতিক বৰষুণ। ছোৱালীজনী স্কুললৈ নিনিলোঁ, ল'ৰাটো স্কুললৈ গ'ল, পাপাক ডিউটিলৈ গ'ল। এতিয়া মোৰ নিজৰ ডিউটি। মই ডিউটি কেনেকৈ দিনটো পাৰ কৰাওঁ ছোৱালীজনীৰ সৈতে, এনে নাথাকোঁ কিন্তু ইটো সিটো দিনটো কৰিয়ে থাকোঁ কাম। ভাড়াঘৰত কিনো কাম থাকিব, তথাপিতো বাহিৰত বৰষুণ যিহেতু কাপোৰ ভিতৰতে মেলিছোঁ। ছোৱালী এফালে খেলি আছে, দহিৰ কাৰণে এনেকৈ সূতাটো লগ খুৱাই আছোঁ। আমাৰ কণমণিজনী ধুনীয়া কেঁচিখন লৈ আছে, কাটি দিব বুলি ভয়ে লাগিছে। প্ৰায় মানুহে দহি নুগুঠে, কিন্তু মই দহি গুঠি দিছোঁ। দহি গুঠিলে ভাল লাগে, শুৱনি লাগে শাড়ীখন, নহ'লে উকা উকা লাগে। মই কেনেকৈ দহি গুঠোঁ এয়া চাওক। মই এইডাল গুলি সূতাৰে পকাই ল'লোঁ দুডলীয়াকৈ, তাৰপৰা এইটো এনেকৈ দিলোঁ। এনেকুৱা হয় চাবচোন, আপোনালোকেও গাঁঠি ল'ব, ভাল লাগে যদি। শাড়ীখন বহুত গপচ লাগে। আমাৰ আমনি কৰিছা নেকি? গুড গাৰ্ল। কি কৰি আছা তুমি? অঁ, মামীৰ কোচতে বহি আছা। দেখিছা নাই কি কৈ আছোঁ? অঁ, এইটো চাদী হ'লে পিন্ধিবলৈ। তুমি চাদী হ'লে পিন্ধিবলৈ, তাই চাদী হ'লে পিন্ধিবলৈ নোৱাৰে। এনেদৰে কেনেকুৱা লাগিছে? শাড়ী যিহেতু বেছি ঘন কৰিলে বেয়া লাগিব, সেইকাৰণে হেৰেঙাকৈ দিছোঁ। মই যেতিয়া কাম কৰি থাকোঁ, আমাৰ ছোৱালীয়ে একো আমনি নকৰে, এনেই নিজে নিজে খেলি থাকে, নিজে অকলে অকলে খেলি থাকে। বেছি বেৰ নোখোৱা, নালাগে, নাখা। কামত লাগি থাকোঁতে খেলি থাকে, উপায় নাই, বেছি লগ নাই। ককায়েক আহিলে ককায়েকৰ লগত খেলিব, এতিয়া তাই অকলে খেলিব। ককায়েকৰ লগত কি খেলিব, তেতিয়া কাজিয়াই লাগে, একেটা বস্তুৰ লগতে কাজিয়া লাগিব। কি কৈছা? গোটেইখিনি ভৰাই দিছা, গোটেইখিনি ভৰাই দিছে। বেবীটো গোটেইখিনি খাবলৈ দিছে, খাইছে নাই? আৰে বেবীটোক ব্ৰেড খুৱাই দিছে, গোটেই ব্ৰেড খুৱাই থৈ দিছে। বেবীটোক ব্ৰেড খুৱাই দিছে। আৰ্টটো কিমান ধুনীয়া লাগিছে।